নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে গণৰাজ্য দিৱসৰ বহু শুভেচ্ছা জনাইছোঁ আৰু লগতে সৰস্বতী পূজাৰো বহু শুভেচ্ছা জনাইছোঁ আৰু আজি আমি ওলাইছোঁ পিকনিক যাবলৈ আৰু যিহেতু গণৰাজ্য দিৱসৰ বাবে পেপাৰ হাউচ বন্ধ আৰু পেপাৰ হাউচৰ লগত মিলি আমি সকলোৱে আজি পিকনিক যাম আৰু পিকনিক প্লেচটো হৈছে আৰাডংগা আৰু নামটো হয়তো অচিনাকি যেন লাগিব পাৰে কিন্তু ইমানো অচিনাকি নহয় চিনাকিয়ে হয় ভইচটো ভালদৰে অহা নাই চাগে বহুতো গাড়ী চাৰি আছে আৰু গতিকে আজিৰ আৰাডংগা ঠাইখন আৰু দেখুৱাম আপোনালোকক মোৰ সম্পূৰ্ণ ভিডিঅ'টো গতিকে চাই থাকিব আমাৰ মানুহ এনেকৈ বহিবলৈ আহি আছে আৰু এইফালে লাগি গ'ল বিহুৰ আৰু এতিয়া আমি আহি পালোহি আৰাডংগা আৰু আৰাডংগা হাঁহিম আৰু দুইটা ওচৰা ওচৰীও হয় আৰু পালোহি এতিয়া আমি সকলোৱে গাড়ীৰ পৰা বস্তু চস্তু নামাইছে আৰু আমি এতিয়া অলপ ফুৰি মেলি লওঁ আৰু আজি পেপাৰ হাউচটো বন্ধ আছিল গতিকে আমি সকলো মিলি পিকনিক আহিছোঁ আৰু লগতে অফিচৰ লগৰ বেলেগ মানে ষ্টাফ আহিছে আৰু গতিকে চাই যাব দেখাম প্লেচটো এইটো চক কি ধুনীয়া পানীটো নীলা নীলা ন একদম ৱাও ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ এই আমাৰ ছাৰ আমাৰ ব্লগ কি ধুনীয়া ৱাও একচুৱেলি আমাৰ অহাৰ দেৰি হৈ গ'ল অলপ মানে চব আহি পোৱালৈকে অলপ টাইম দেৰি হৈ গ'ল আমি অলপ সোনকালে আহিব লাগিছিলে ৱাও কি ধুনীয়া বাবা আমি জোতা চেণ্ডেল খুলি আহোঁ নেকি এয়া হৈছে হাঁহিমৰ দৃশ্য কি আৰাডংগাৰ দৃশ্য হয় আৰু যিহেতু এতিয়া আৰু আজি ২৬ জানুৱাৰী আৰু এতিয়া পিকনিকৰ লাষ্ট ছিজন তো মানুহ অলপ কম হৈছে কিন্তু প্লেচটো বহুত ধুনীয়া আৰু এটা কম আৰু ৰ'বা লাগে প্লেচটো দেখাই লওঁ মই বহুত ধুনীয়া আৰু ইফালে আৰু ওপৰত বহুত আছে এইফালে গাঁও আছে এইফালে এখন ওলমা দলং হৈ এনেকৈ গাঁও আছে এইফালে আমি এতিয়া মই তাতে দেখাব নাযাওঁ আৰু এতিয়া আমাৰ খেল হৈ আছে আৰু এটা কি ধুনীয়া মানুহ ল'ব লাগিছে আৰু এইখন হৈছে উমলা বোলে ওলমা দলং হ'ব ওলমা দলং হয় এইখন ভয় লাগিছে মোৰ প্লিজ লাই মই কিমান ধুনীয়া আহিব লাগিছেনে ওপৰত চাইলোঁ মালটা পাইছিলোঁ আৰু আমি ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু দেখাব পাহৰি থাকিলোঁ কি খাইছিলোঁ সেইকেইটা আছে আৰু আৰু এয়া খানা বনোৱা আৰম্ভ কৰি দিছে আয়োজন কৰি দিছে আজি খানা কি হ'ব
মাছ মই ক'লে আকৌ মাছ দেখিছোঁ মাছ চিকেন আৰু কি আছে কি আছে মাছ চিকেন মাটন অ'কে এই আমাৰ বছ তো এতিয়া আমি অকণমান ফুৰিবলৈ ওলাই আহিছোঁ অলপ ফুৰিবলৈ এনেকৈ ওলাই আহিছোঁ আমাৰ এইফালে প্ৰেমিক চৰাই কেমেৰাটো লগতে কৈছোঁ ঐ এইবোৰ চব প্ৰেমিক চৰাই আমি প্ৰেমিকে সতিনো প্ৰেমিক আমি ইটো সিটোক চবকে ভাল পাওঁ আমি মই মুন্মিক ভাল পাওঁ মুন্মিয়ে মোক ভাল পায় বুদ্ধই মোক ভাল পায় চবে চবকে ভাল পায় লাভ ইউ অল আৰু এইফালে ৰাইজ আহি আছে কোৱা মোৰ ব্লগ হয় ব্লগ কৰি আছে খুব ধুনীয়া ঠাইলৈ আহিছোঁ আমি আপোনালোকক দেখুৱাই আছে গতিকে চাই থাকক ঐ ঐ কমলা মোক কিবা এটা ক এইটো মোৰ ব্লগ হয় ব্লগ ক তই বৰপাখাত ক না মোৰ ব্লগটো চাব ক না প্লিজ বড়োটো কৈ দিবা দে বড়োত কৈ দিবা দে বৰপাখাত ক না जाय जाय नोंथांमोना नायनो लुगैयो बिनि चेनेलखौ साबस्क्राइब खालामनानै हो ओमफ्राय लाइक खालाम कमेन्ट खालाम ओमफ्राय नायदो এইফালে আমাৰ টিকলি কিজনী ময়ো কৈ দিওঁ আমাৰ আৰবী কৈ দিয়া প্লিজ প্লিজ মোৰ হ'ব লাগে মোৰো হ'ব লাগে ব্লগটো চাব লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কোৱা ৰিপৰ্টাৰ হয় কোৱা মুন্মিৰ ব্লগ ন মুন্মিৰ ব্লগৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি চবে অ'কে এতিয়া আহি আছোঁ আমি যেন পাহাৰহে বগাইছোঁ অ' মাই গড মই যেন পাহাৰ বগাইছোঁ ইমান ভাগৰ লাগিছে ৰাতিপুৱা শুই উঠিয়ে কোনো খোৱাকৈ আহিছোঁ গাত এনাৰ্জি একদম নাই মই শেষ বহুত দুৰ্বল হয় মানুহজনীও মই পোৱালীকেইটাই একদম মানে খেলি আছে খেল এইফালে মাইকীবিলাকৰ মানে বয়সস্থসকলৰ বিয়নী মেল এইফালে বেছি তামোল গছে দেখিছোঁ মই তামোল গছে আছে এইবোৰ পাহাৰৰ ওপৰত তামোল গছ গোটেই তামোল গছ আমাৰ ফালে দেখোন তামোল গছ হ'লে গোটেই কেৰ্কেটুৱা হয় বাইদেউ ইয়াতে কি কেৰ্কেটুৱা নাহে নেকি তামোল খাবলৈ অঁ ইমান ঘন তামোল আমাৰ ফালেতো তামোল গছ এজোপা হ'লে গোটেই কেৰ্কেটুৱাই খাই সেইজোপা শেষেই কৰি পেলাই আৰু মই এতিয়া ঘামি জামি অৱস্থা নাই বহুত গৰম উঠিছে কিয়নো আমাৰ খেল হৈছিলে মিউজিক চেয়াৰ হৈছিলে তাৰপিছত পাৰ পানী হৈছিলে আৰু মিউজিক চেয়াৰত মই নোৱাৰিলোঁ কিন্তু পাৰ পানীত মই উইনাৰ হ'লোঁ আৰু প্ৰাইজ হৈছে 200 টকা আৰু গতিকে মানে এইটো কাৰণে ভাল লাগিছে মই আজিলৈকে খেল ধেমালিত মানে পাৰ্টিচিপেট কৰি পোৱাই নাই আৰু এইবাৰ প্ৰথম পাৰ্টিচিপেট কৰিছোঁ আৰু 200 টকাটো ডাঙৰ নহয় মোৰ কাৰণে কিন্তু মই যে পাইছোঁ মানে সেইটো মোৰ কাৰণে শুনা মহন্ত দা মই আজিলৈকে খেল খেলিয়ে পোৱা নাই জীৱনত প্ৰথম খেল খেলিছোঁ আৰু পাইছোঁ মই পাৰিছোঁ 200 টকা একদম পাৰ্টি হৈ যাব ভাল লাগছে আমাৰ ভাল লাগছে আমি এটা পাৰ্টি হৈ যাব এয়া আছিলে আৰু মই খানা বনাই আছে খানা হোৱাই নাই খানা চানা হৈ লওক তাৰপিছত আৰু খাই বৈ আৰু লাহে ধীৰে আৰু আমি অকণমান হুলস্থুলৰ পৰা আঁতৰি আহিছোঁ অকণমান নিজান ঠাইলৈ ওলাই আহিছোঁ দুজনী আৰু পাঠক দাই আমাক দুটা আইচক্ৰীম খোৱালে খানা খাবলৈ হ'লে অলপ খোজকাঢ়িব লাগিব বহুত গৰম বহুত ঘামিলোঁ বাকী যি কি নহয় মোৰ 200 টকা পাই মনটো ভাল লাগিছে মানে একচুৱেলি 200 টকাটোৰ কাৰণে নহয় যে মই প্ৰাইচ পাইছোঁ সেইটো কাৰণে মই 100 টকা পাম চাহ খাব লাগিব চবকে চাহ খাম
ঘৰতে বনাই লওঁ নেকি এইটো চাবলৈ চব তামোল গছ চব কিমান তামোল গছ আছে দালি চালাড চব্জি আহি আছে আৰু কি আহি আছে অ' পাপৰ সৰু আলু এয়া বেঙেনা এয়া বেৰনীয়া ফাইনেলি মাছ পিচ আহিলে আৰু আমাৰ জুৰিয়ে কি আনি আছে মাটন জুৰি কি হয় মাটন মানে খাওঁ চিকেন ক'ত মাটন নাখাওঁ চিকেন ক'ত চিকেনটো আহিলে এইটো গাবি মই দিয়কচোন এই গোটেইখিনি এতিয়া মই এৰিলোঁ ন ইমান নষ্ট হ'ল কিন্তু দিওঁতে চব লাগে কিন্তু কি বুলি কয় চব খাম যেন চব খাম লাগি এতিয়া গোটেইগাল মই এৰিলোঁ ইমান লাগি থাকে এনেকুৱা লাগে চব খাই দিম খালোঁ বলো ফূৰ্তি কৰিলোঁ খেলিলোঁ বহুত ভাল লাগিলে আৰু এতিয়া আমি খেলি পইচা জিকিলোঁ আমি কোনে পালি এই পালে 100 টকা আৰু এই টিকলে পালে 100 টকা মুন্মি পাইছা না পইচা পাইছো মই 500 আৰু এতিয়া আৰু মানে খালোঁ বলো খোৱা বৰ নখালোঁ আৰু বহুত ভোক লাগিলে মানে খোৱাটো অলপ দেৰি হ'ল এইবোৰ দেখা দেখিলে সময় নাই আৰু খালোঁ তাৰপিছত আৰু এতিয়া এতিয়া আৰু যাবলৈ গাড়ীত বহিলোঁ মানে ভাগৰ আৰু এতিয়া আৰু নচা নচি চিষ্টেম নাই আৰু এতিয়া আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাব আৰু আৰাডংগালৈ আহিব পাৰিব হাঁহিম আৰাডংগা একে হয় গ্লাছ কিয় লৈছোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে ডাঙৰ সৰু সকলোৰে লগত Ay, nakang wasang mo na.